এয়া ধন তমাল বনাই আছে যিহেতু মই অলপমান তমাল বনাব নাজানো। বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ পল্লৱ শইকীয়া অন্য এটা ভিডিঅ'লৈ। যিহেতু আপোনালোকে সকলোৱে জানেই যিহেতু এতিয়া খেতি চিজন মানে ধান কটা চিজন আৰু চবেই ধান কাটি আছে আৰু আনিব গৈ আছোঁ। যিহেতু টমটম চলাব যোৱা নাই আজি, সেইটো কাৰণে ধানবিলাক ডাঙৰবিলাক কঢ়িয়াই আনো, নকঢ়িয়ালে ক'ৰপৰা চাউলটো কিনি খাব নোৱাৰোৱে ন, সদায় খেতিটো কৰিবই লাগিব। চ' সেইটো কাৰণে আজি গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ', যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া ধন তমাল বনাই আছে যিহেতু মই অলপমান তমাল বনাব নাজানো। অলপমান হেল্প কৰি দিছে মোক, ভাল লাগে আৰু ইও গৈ আছে মোৰ লগত, চাই থাকিব। তমাল বনাবলৈ চেষ্টা কৰি চাওঁ। হৈছে নাই তমালটো কাটি হৈ গ'ল, বনাই হৈ গ'ল আৰু এতিয়া যাম আমি ডাঙৰি বান্ধিবলৈ। এইযোৰ লৈ ল'ম আৰু এইফালে আমাৰ এইফালে এইখনকো লৈ যাম আৰু খাই ল'লোঁ। এয়া পানী ইয়াত উঠাই মেলি লাহেকৈ লোডিং কৰি আনিম আৰু এইখিনি খেতি কৰি থোৱা আছে। আমাৰ ককাই কৰি থৈছে, ককা মানে দৌতি, কিছুমানে দৌতি বুলি কয়, আমি ককা বুলি কওঁ। চ' কৰি থৈছে এইফালে আৰু এইফালে সৰিয়হ সিঁচি থৈছে হেৰিবা, আৰু এইফালেও সৰিয়হ সিঁচি থোৱা আছে। এইফালে পালেং, এইখিনি পালেং সিঁচি থোৱা আছে আৰু এইফালে সৰিয়হ। এয়াই আৰু আমাৰ দৌতিয়ে কৰি থাকে মাজে মাজে খেতিবিলাক। একে ধন আৰু পিছে পিছে মই মানিক, মানে পল্লৱ, মোৰ আচল নামটো পল্লৱ, কিন্তু ঘৰত মোক মানিক বুলি মাতে। আৰু এইফালে চক এয়া ধান কাটি হৈ গ'ল আমাৰ আধাটো, আৰু এইফালে আছে আৰু এইখিনি কাটিব আছে আৰু আগত কাটি আছে, সেই আগৰ পৰাই আমি আনিব গৈ আছোঁ আৰু সেইফালেও কাটি আছে, মানুহবিলাকে কাটি আছে, চবেই কাটি আছে। ধান কাটি হোৱা নাই, শেষ আধা আধি হৈছেগৈ আৰু আমাৰো আধা আধি হৈছেগৈ। এইখিনি আছে কিন্তু এইখিনি পিছত কাটিব লাগিব আৰু এতিয়া আনি লওঁগৈ টকাখিনি। তো চাই থাকিব ভিডিঅ'টো। এইখিনি বৰা ধান, এইফালে বৰা ধান, এইখিনি মাহঁতে কাটি থকা নেকি আছিলে। অঁ হাত দীঘল চাৰ্টটো পিন্ধি আহিছিলে, তো তাইৰ পৰা খুলি লৈ ল'লোঁ। আৰু এইফালে আমি এতিয়া ধান ভৰাই আছোঁ ন, নে কি ধন বহুত কষ্ট হৈছে ন। হা কি ক'বা আৰু ন, কষ্টটো কৰিবই লাগিব নেকি। আমি ধান ভৰাই আছোঁ আৰু এইফালে আমাৰ ধন কৈ দিয়া কিবা এটা। ধন কেনেকুৱা লাগিছে? মই বান্ধি হৈ গ'ল আৰু এইফালে মোৰ ভাগৰ এইটো ফুল হৈ গ'ল। এতিয়া লৈ কেনে যাম আৰু থাকিব ভিডিঅ'টো। এইফালে চব নিব পাৰিম নে নোৱাৰিম সন্দেহেই হৈছে। মনটো ডাঙৰ যে, সেইটো কাৰণে সৰহকৈ লৈ লৈছোঁ আৰু একেবাৰতে সোনকালে হয় বুলি। যেন তেনে আনি পাই গ'লোঁ। ধনেটো আগতে আনি জাপি দিলে, চ' মই এতিয়া জাপি আছোঁ আৰু জাপি আছোঁ আৰু দেই, চাই থাকিব। বহুত কষ্ট হয় যিহেতু খেতি ছিজনত আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ লোকসকলৰ বহুত কষ্ট হয়। থাকে যোনে কৰিছে সিয়ে গম পায়। আনি ঘৰ পাই গ'লোহি আৰু এতিয়া নমাম, ইয়াতে থ'ম আৰু ইয়াতে থোৱা হৈছে। এয়া কালি দাদাই আনিছিলে। গাইজ ধান আনি হৈ গ'ল আৰু ধান ইমানখিনি হৈ গ'ল, চাওক এয়া বহুত হৈ গ'ল। আজি বহুত আনিলোঁ আৰু আনিব নোৱাৰোঁ, আজি নানো, কাইলৈ মানে আনিম আৰু। তো ইমানখিনি আছিলে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।